হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে আমাৰ চেনেল জ্ঞান বিজ্ঞানত পুনৰ এবাৰ স্বাগতম থাকিলে। আজি আমি এজন ধনী মেণ্টেলিটিৰ মানুহ আৰু এজন দুখীয়া মেণ্টেলিটিৰ মানুহৰ মাজত পাৰ্থক্যৰ বিষয়ে আলোচনা কৰিম। এইটো ভিডিঅ' বনোৱাৰ একমাত্ৰ উদ্দেশ্য এইটোৱে যে আপোনালোক এইবিলাক কথাৰ ওপৰত গুৰুত্ব দিয়া, আৰু যদি আপোনাৰ তাতো এইবিলাক লক্ষণ দেখিবলৈ পোৱা তেনেহ'লে আপুনি এইবিলাক পৰিৱৰ্তন কৰিবলৈ যত্ন কৰা। আৰু ফ্ৰেণ্ডছ, আপোনালোকে নিশ্চয় জানে যে জ্ঞান বিজ্ঞানটো এটা এনেকুৱা চেনেল যিটো বেছিভাগ এনেকুৱা মানুহে চায় যিবিলাকে নতুন নতুন কথা শিকিব বিচাৰে আৰু নিজকে বেটাৰ বনাবলৈ চেষ্টা কৰে। তো ফ্ৰেণ্ড, যদি আপোনালোকে ভিডিঅ'টোৰ কথা ভাল লাগে তেনেহ'লে ভিডিঅ'টোক লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আগত আহি থকা কিছুমান এনেকুৱা ভিডিঅ'ৰ কাৰণে। আৰু যদি বেয়া লাগে তেনেহ'লে আপোনালোকেতো জানেই কি কৰিব লাগে। তো বলক বন্ধু বান্ধৱীসকল, বেছি টাইম নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰা যাওক। আৰু ফ্ৰেণ্ডছ, আপোনালোকক এইটো ভিডিঅ'ৰ কথা মই দুখন কিতাপৰ পৰা ক'বলৈ গৈ আছোঁ। প্ৰথম হৈছে 7 হেবিট অফ হাইলি ইফেক্টিভ পিপুল আৰু দ্বিতীয়তে হৈছে ৰিচ ডেড প'ৰ ডেড। প্ৰথম কথাটো হ'ল, যিটো গৰীব মেণ্টেলিটিৰ মানুহে বহুত পচন্দ কৰে সেইটো হৈছে স্পৰ্টছ। খেলা নহয়, অকল দেখাহে। তেনেকুৱা মেণ্টেলিটিৰ মানুহে বহুত সময় নষ্ট কৰি দিয়ে অকল এখন মেটচ চোৱাৰ বাবে। আৰু যেতিয়া খেল শেষ হয় তেতিয়া খেলৰ শেষৰ প্ৰগ্ৰাম চাবলৈ আৰম্ভ কৰি দিয়ে, য'ত 4জনমান মানুহে বহি খেলত যি হ'ল তাৰ বিষয়ে আলোচনা কৰি থাকে। আৰু যেতিয়া সেইবিলাকো শেষ হৈ যাব তাৰপিছত প্লেয়াৰৰ প্ৰাইভেট লাইফৰ বিষয়ে ইণ্টাৰনেটত চাৰ্চ কৰিবলৈ আৰম্ভ কৰি দিয়ে। ৰিয়েলিটিটো এইটো যে যদি আপুনি কোনো টীমৰ মালিক নোহোৱা আৰু যদি আপুনি সেই খেলখনৰ সৈতে ডাইৰেক্টলি জড়িত নাই তেনেহ'লে আপুনি সেই মেটছৰ ওপৰত ইমান গুৰুত্ব নিদিলেও হয়। যিমানে ধনী মেণ্টেলিটিৰ মানুহ আছে সিহঁতে টিভিৰ সন্মুখত বহি খেল চাই সময় নষ্ট নকৰে। যদি সিহঁতে কোনোবা টীম কিনি লৈছে তেনেহ'লে তেওঁলোকক আপুনি ফিল্ডতে দেখিব। খেলাটো বহুত ভাল কথা, ময়ো খেলোঁ, আপোনালোকেও খেলে। ফিজিকেল ফিটনেছৰ কাৰণে খেলাটো বহুত ভাল কথা, কিন্তু খেলা চাই সময় নষ্ট কৰাটোহে বহুত বেয়া কথা। যিবিলাক টীমৰ কাৰণে গৰীব মেণ্টেলিটিৰ মানুহে কাজিয়া কৰে আৰু যিবিলাক প্লেয়াৰ্ছৰ কাৰণে নিজৰ ফ্ৰেণ্ডছ ৰিলেটিভৰ লগত তৰ্ক কৰি সেইবিলাক প্লেয়াৰ্ছে কোটি কোটি টকা ইনকাম কৰি লৈ গৈ আছে আৰু আপুনি তাৰ 1 টকাও নাপায়, কাৰণ এইটো সিহঁতৰ বিজনেছ হয়। দ্বিতীয়তে হৈছে টেলিভিছন আৰু ছ'চিয়েল মিডিয়া। গৰীব মেণ্টেলিটিৰ মানুহে টিভি চাই বহুত সময় নষ্ট কৰি দিয়ে আৰু ছ'চিয়েল মিডিয়াতো বহুত সময় কটাই দিয়ে। এনে মেণ্টেলিটিৰ মানুহৰ ফেভাৰিট চিৰিয়েলো থাকে যাৰ সিহঁতে এটা এপিছডো মিছ নকৰে। আৰু যদি আপুনি টিভি চিৰিয়েল চাই বহুত ভাল পোৱা আৰু যদি আপুনি টিভি চিৰিয়েলৰ এটা এপিছডো মিছ নকৰা তেনেহ'লে চান্সেছ আছে যে আপুনি গৰীব মানুহ হ'ব পাৰে, কাৰণ এইবিলাক টিভি চিৰিয়েলৰ পৰা আপোনাৰ জীৱনত একো শিকিব নোৱাৰিব আৰু আপোনাৰ জীৱনত একো ইম্প্ৰুভমেণ্টো নহয়, অকল নিগেটিভিটিহে বঢ়াব। টিভি চিৰিয়েলৰ নিগেটিভ কেৰেক্টাৰবোৰ আপুনি আপোনাৰ সৰু মানুহ অথবা আপোনাৰ ওচৰ চুবুৰীয়া মানুহৰ তাতো দেখা যেন লাগিব। যদি সিহঁতে তেনেকুৱা নহয়ও তথাপিও আপুনি তেনেকুৱা ভাবিব যে ইহঁতটো চিৰিয়েলৰ মানুহজনৰ দৰে ইত্যাদি ইত্যাদি। তো টিভি চিৰিয়েল আপোনাৰ সময়টো নষ্ট কৰি আছে, নিগেটিভিটিটো বঢ়াই আছে আৰু লগতে আপোনাৰ শত্ৰুতাও বঢ়াই আছে। কিন্তু ধনী মেণ্টেলিটিৰ মানুহে টিভি দেখাৰ ঠাইত টিভিত আহিবলৈ পচন্দ কৰে আৰু সিহঁতৰ এইটো কথাই সিহঁতক সফল বনাই দিয়ে। তৃতীয়তে, গৰীব মেণ্টেলিটিৰ মানুহে ধনী মেণ্টেলিটিৰ মানুহৰ তুলনাত বহুত লেজি অৰ্থাৎ এলেহুৱা হয়। আৰু এনেকুৱা মেণ্টেলিটিৰ মানুহে তেতিয়ালৈকে কোনো এটা কাম কৰা আৰম্ভ কৰি নিদিয়ে যেতিয়ালৈকে তাৰ পঢ়া শুনা শেষ নহয় অথবা তাৰ দেউতাই কোনো এটা চাকৰি বিচাৰি নিদিয়ে। কিন্তু ধনী মেণ্টেলিটিৰ মানুহে বহুত কম বয়সতে কাম কৰা আৰম্ভ কৰি দিয়ে। আপুনি জানেনে যে ৱাৰেন বাফাৰ যেতিয়া কাম কৰিব আৰম্ভ কৰি দিছিল তেতিয়া তাৰ বয়স আছিল মাত্ৰ 11 বছৰ। আপুনি যিকোনো ছাকচেছফুল মানুহৰে বায়'গ্ৰাফী নাচাওক কিয়, সিহঁতে তাৰ স্কুলিং শেষ নোহোৱাৰ আগতে কাম কৰিবলৈ আৰম্ভ কৰি দিছিলে। যিবিলাক মানুহে জল্দি কাম কৰিবলৈ আৰম্ভ কৰি দিয়ে, টকা ইনভেষ্ট কৰিব আৰু টকা সঞ্চয় কৰিবলৈ আৰম্ভ কৰি দিয়ে, তো সিহঁতে তাৰ পিছৰ সময়ত আৰু কেতিয়াও গৰীব হোৱাৰ চান্সেছ নাথাকে। আৰু যদি আপুনি এনেকৈ দেৰিকৈ ঘুমৰ পৰা উঠি থাকে, টিভি চাই আপোনাৰ সময় নষ্ট কৰি দিয়ে আৰু আপোনাৰ ডেকা বয়সৰ শক্তি এনেই উৰাই দিয়ে ইফালে সিফালে ষ্টাইল মাৰি থাকোঁতে, তেনেহ'লে যেতিয়ালৈকে আপুনি বুজি উঠিব যে কিবা এটা কৰিব লাগে তেতিয়া বহুত দেৰি হৈ যাব, কাৰণ আপোনাৰ লগত সেইটো এনাৰ্জি নাথাকিব যিটো ডেকা বয়সতে আছিলে। চতুৰ্থতে, গৰীব মেণ্টেলিটিৰ মানুহে নিজৰ ফেইলিয়াৰৰ দোষ বেলেগৰ ওপৰত জাপি দিয়ে। গৰীব মেণ্টেলিটিৰ মানুহে সদায় নিজকে নিৰ্দোষী বুলি কয় আৰু ক'ব যে মোৰ লগত এনেকুৱা হ'ল বেলেগৰ কাৰণে, মই বিজনেছ কৰিব পৰা নাই কম্পিটিশ্যনৰ কাৰণে, মই ফেইল হৈ গ'লোঁ কাৰণ টিচাৰজন ভাল নাছিলে, সি পাছ হৈ গ'ল কাৰণ টিচাৰজন তাৰ ৰিলেটিভ আছিলে। কিন্তু ধনী মেণ্টেলিটিৰ মানুহে নিজৰ ফেইলিয়াৰৰ দোষ নিজে লয় আৰু চাব যে তাৰ ভুল হ'লে যাৰ ফলত সি আৰু ভৱিষ্যতে সেইটো ভুল কৰিব নালাগে। য'ত গৰীব মেণ্টেলিটিৰ মানুহে যদি ক'ৰবাত ভুল হয়, ক'ৰবাত বিফল হৈ যায় তেনেহ'লে সেইটো কাম তাতেই বাদ দি দিয়ে আৰু ধনী মানুহে সেইটো কাম তেতিয়ালৈকে কৰি থাকে যেতিয়ালৈকে সি তাত ছাকচেছফুল হৈ নাযায়। গৰীব মেণ্টেলিটিৰ মানুহবিলাকে ছাকচেছফুল মানুহৰ ছাকচেছ দেখি জ্বলিবলৈ ধৰে। যদি ভাল দামী কাৰ এখন চকুৰ সন্মুখেৰে পাৰ হৈ যায় তেনেহ'লে ক'ব যে সেইখন গাড়ীতো তেখেতে 2 নম্বৰৰ টকাৰে লৈছে। আনহাতে ধনী মেণ্টেলিটিৰ মানুহে এখন দামী কাৰ, এটা ডাঙৰ ঘৰ দেখিলে মনে মনে ভাবে যে ৱাহ, কি ধুনীয়া ঘৰ, কি ধুনীয়া গাড়ী, ময়ো এদিন এনেকুৱা এটা ঘৰ বান্ধিম, ময়ো এদিন এনেকুৱা এখন গাড়ী ল'ম, ইত্যাদি ইত্যাদি। নম্বৰ 6, গৰীব মেণ্টেলিটিৰ মানুহে মানুহক দেখুৱাই খুব ভাল পায়। এতিয়া আপুনি ক'ব পাৰে যে গৰীব মানুহেনো ক'ত দেখুৱায়, ধনী মানুহে দেখুৱাই বেছি, কিন্তু নহয়। মই নিজে দেখিছোঁ, আপোনালোকেও দেখিছা কিছুমান মানুহক যে মানুহজনে চেলাৰীটো পায় 10,000 টকা
কিন্তু ফোন ব্যৱহাৰ কৰি আছে 30,000 টকা দামৰ। কিন্তু এইটো চমৎকাৰ তেখেতে কেনেকৈ কৰিছে? তেখেতে এইটো লোন লৈ কৰিছে। কিন্তু কিয়? মানুহক দেখাবৰ কাৰণে কৰিছে। কাক দেখাবৰ কাৰণে কৰিছে? তাৰ দৰে কিছুমান তাৰ ওচৰ চুবুৰীয়া, তাৰ বন্ধু, গৰীব মানুহক দেখাবৰ কাৰণে কৰিছে। গৰীব মেণ্টেলিটিৰ মানুহে বিচাৰে যে যেতিয়া সি মানুহৰ লগত লগ হয় তেতিয়া সি সকলোতকৈ ধনী দেখে, আৰু যেতিয়া সি ফোন ওলাব তাৰ ফোন যাতে সকলোতকৈ দামী দেখে, আৰু সন্মুখত থকা মানুহজনে যাতে কয় ৱাহ ভাই কি দামী ফোন আপোনাৰ। তো নিজকে ধনী দেখুৱাবৰ বাবে সি তাৰ বাজেটৰ বাহিৰত গৈ হ'লেও ব্ৰেণ্ডেড ঘড়ী, ব্ৰেণ্ডেড কাপোৰ, ব্ৰেণ্ডেড শ্বুজ, ব্ৰেণ্ডেড বস্তু সি কিনিবলৈ ধৰে। আৰু অকল এইটোৱে নহয় ফ্ৰেণ্ডছ, গৰীব মেণ্টেলিটিৰ মানুহে বহুত কিছুমান বস্তু অকল মানুহক দেখুৱাবৰ কাৰণে লয়, লাইক ডাঙৰ টিভি, AC অথবা কাৰ। আৰু যদি তাৰ কোনোবা ৰিলেটিভ মানুহে কাৰ লয় তেনেহ'লে গৰীব মেণ্টেলিটিৰ মানুহে এইটো ভাবে যে তেখেত আৰু সিহঁতৰ তুলনাত সৰু হৈ গ'লে, আৰু তেতিয়াই তেখেতে লোন লৈ হ'লেও এখন কাৰ লয় আৰু বহুত কষ্টৰে তাৰ চেলাৰীৰ পৰা EMI পে' কৰিব লগা হয়। আৰু যেতিয়া তাৰ বছ এইটো কথা গম পায় যে তেখেত EMIত ফচি আছে, তেতিয়া আৰু তাক কামৰ প্ৰেছাৰ বঢ়াই দিয়ে, কাৰণ জানে যে এতিয়া সি EMIত ফচি আছে যেতিয়া সি আৰু কাম এৰিবলৈ নাই। সেইবাবে যিমানে পাৰে সিমান কাম তাৰ হতুৱাই কৰোৱাই লয়। কিন্তু ধনী মেণ্টেলিটিৰ মানুহে এইবিলাক বস্তু সিহঁতৰ বিজনেছ একাউণ্টৰ পৰা কিনে, যাৰ পৰা সিহঁতে ইনকাম টেক্সতো বেনিফিট পায়। কিন্তু এইবিলাক বস্তু গৰীব মেণ্টেলিটিৰ মানুহে ভাবিব পাৰে যে দেখুৱাবৰ কাৰণে কৰে, কিন্তু ধনী মেণ্টেলিটিৰ মানুহে প্ৰত্যেকটো বস্তু প্লেনিং কৰিহে কিনে। নম্বৰ 7, গৰীব মেণ্টেলিটিৰ মানুহে সদায় এইটো কথালৈ চিন্তিত হৈ থাকে যে মানুহে কি ক'ব, মানুহে কি ভাবিব, সিহঁতৰ ছ'চিয়েল ষ্টেটাছ নাথাকিব, সিহঁতৰ সন্মান নোহোৱা হ'ব। সেইবাবে গৰীব মেণ্টেলিটিৰ মানুহে টকা ধাৰলৈ লৈ হ'লেও বিয়া ধুমধামেৰে পাতে, অথবা নিজৰ সম্পূৰ্ণ জমা টকা এখন বিয়াৰ নামত খৰচ কৰি দিয়ে, কাৰণ সিহঁতে এইটো ভাবে যে সিহঁতৰতো অকল এটাই ল'ৰা অথবা এটাই ছোৱালী, তথাপিও ইমান চিম্পুলকৈ বিয়া পাতে বুলি ভাবিব মানুহে। সেইবাবে সকলো জমা টকা এখন বিয়া নামত খৰচ কৰি দিয়ে, আৰু সেইখিনিতেও নহ'লে শেষত টকা ধাৰলৈ লৈ হ'লেও বিয়া ধুমধামেৰে পাতে। কিন্তু ধনী মেণ্টেলিটিৰ মানুহে এইটো নাভাবে যে সিহঁতক মানুহে কি ক'ব, সিহঁতে বাছ নিজৰ কামৰ ওপৰত ধ্যান ৰাখে। তো বন্ধু বান্ধৱীসকল, আপোনালোকে যদি ভিডিঅ'টো ইয়ালৈকে চাইছে তেনেহ'লে আপোনালোকে গম পাইছে যে মই কোনবিলাক গৰীব মানুহৰ কথা কৈছিলোঁ। তো আজিলৈকে ইয়াতে, পিছত আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা ঘণ্টা বটনটো প্ৰেছ কৰি দিব। এতিয়ালৈকে ধন্যবাদ। জয় আই অসম।